এইটো চাওক, যিসকলৰ এনেকুৱা ফেচবুকৰ বেংকৰ পে'মেণ্টটো ফেইল দেখাইছে, এইটো চাওক। আৰু এই ফেইলটো দেখাইছে আমাৰ এই বাইদেউৰ মানে। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মই জালুকবাৰীৰ পৰা আহিছোঁ, হয় সুন্দৰগুৰি। হয়। আৰু এই যে আপোনাৰ যে প্ৰব্লেমটো যে হৈ আছে, আপোনাৰ যে ইয়াত যে এনেকুৱা যে হৈ আছে ফেইল, চাগে এইটো মই দেখা পাই আছোঁ ইয়াতে আপোনাৰ 20 ছেপ্টেম্বৰ হয় না, তাৰপিছত 20 ছেপ্টেম্বৰৰ পিছত মানে দুটা ফেইল হৈছে আপোনাৰ, হয় না, দুইবাৰ ফেইল হৈছে। তো এইটো যে ফেইল হোৱাৰ কাৰণটো কি আপুনি গম পোৱা নাই চাগে নেকি? গম পোৱা নাই আপুনি নাই, কি হৈছে কি হোৱা নাই একো নাজানে? একো গম পোৱা নাই। হয়। তো এতিয়া কি আপুনি কি ফেচবুক কি বাদ দিব লাগিছিল নেকি? মই বাদ দিবই ওলাইছিলোঁ, আপোনাৰ মানে লগ পাই ভাল লাগিলে, হয়। আপুনি কামখিনি কৰি দিলে। হয় গতিকে ৰাইজসকল, আপোনালোকৰো যদি ফেচবুকত কিবা সমস্যা আছে, নিশ্চয়। আপোনালোকেও অপূৰ্ব দাক লগ কৰিব পাৰে। তা এইটো চাওক, এই সমস্যাটো মই কেনেকৈ ঠিক কৰিলোঁ। এই যিটো সমস্যা আছে, যিটো পেইড চাওক, এইটো চাওক অক্টোবৰ $28, এইফালে চাওক ছেপ্টেম্বৰ $28। এই পে'মেণ্টটা ইয়াত নেক্সট ফেইল দেখাল। কিয় ফেইল দেখাইছে বহুতে নাজানে। আৰু এইটো ফেইল দেখাৰ কাৰণ হৈছে আপোনালোকে বেংকত যিটো মানে ফিল আপ কৰিছিল পে আউটটো, তাতে কিবা এটা গণ্ডগোল আছে, ভুল হৈ আছে মানে। ভুল হ'লে হয় নাম ভুল হ'ব, নহ'লে আপোনাৰ টেক্সটো ভুল হৈছে, কিবা নহয় কিবা এটা বেংকত ভুল আছে। সেইটো মই আপডেট কৰি দিলোঁ। আপডেট কেনেকৈ কৰিব লাগে যদি আপোনালোকে নাজানে, মোৰ ভিডিঅ' বনোৱা আছে, সেইটো ভিডিঅ' চাই আপোনালোকে কৰিব, ঠিক আছে। এতিয়া মই চাওক আপডেট যে মই যে কৰিলোঁ, এইটো চাওক এতিয়া হল্ড হৈ গ'ল, দেখা পালে। এইটো চাওক হল কেই তাৰিখ? 12 তাৰিখ। 13 তাৰিখে হলটো খুলিব। আৰু এই পে'মেণ্টটো এই মাহতে আপোনাৰ সোমাব লাগে যত সম্ভৱ, ঠিক আছে। কি সোমাব কেনেকৈ আমি গম পাম, কেনেকৈ আপুনি গম পাম? ইয়াত মই চেক কৰি চাম, এই পে আউটত মই যাম। আৰু চাওক মই ভালো বুজাই দিছোঁ। আৰু এইটো প্ৰফাইলে এই চাওক মিনুৱাৰা বেগম না, এই মিনুৱাৰা বেগম বাইদেউৰ প্ৰফাইল এইটো 16K, ঠিক আছে। এতিয়া মই প্ৰফাইল ডেছবৰ্ডৰ ভিতৰত যাম, এই তলত এনেকৈ পে আউটত যাম। পে আউটত গৈ কিনে মই কি আপোনাক কি দেখাম? এইটো চাওক, দেখা পাইছে? এইটো নট পেইড ইয়েট, বহুতে দেখা পাইছে। এইটো কি বস্তু? এই পে'মেণ্টটো সোমাই যাওঁ মানে, যিটো $28 ওপৰত আছে। এই পে'মেণ্টটো আপোনাৰ এই মাহত ৰানিং মাহত সোমাব লাগে। যদি কিবা নোসোমায় অহা মাহতো খাটাং সোমাব 100%। আৰু মই এইটো কিয় কৈছোঁ, বহুতে এইটো সুধিব পাৰে যে এইটো দাদা কেনেকৈ সোমাব। এতিয়া মই আপোনাক এক্সাম্পল দি আছোঁ। এইটো মোৰ পৰিয়াল, এইটো মোৰ পৰিয়াল 189K, ঠিক আছে। ইয়াত মই দেখাম পাৰ্চনেল ডেছবৰ্ড, চেম বস্তু মই আপোনাক দেখাম কেনেকৈ আমাৰ টকা সোমায়। এই যে পে আউটত মই যাম, মোৰ বেংকৰ ছেটআপত যাম মই। এইটো চাওক, দেখা পাইছে? $698, এইটো চাওক, দেখা পাইছে? নট পেইড ইয়েট, মানে এই পে'মেণ্টটো মোৰ সোমাব। এইটো $698 মোৰ ইয়াত সোমাব, আৰু এই বাইদেউৰ সোমাব $31। বুজি পালে? একে বস্তুটো না, গম পাইছে আপুনি? আপোনাক বস্তুখিনি ভালকৈ বুজাই দিছোঁ না। আৰু এই হলটো কিহৰ কাৰণে হৈছে? যিহেতু আমি পে আউটটো আমি আপডেট দিলোঁ, এই পে আউটটো আপোনাৰ আপডেট দিলোঁ, ঠিক আছে। এতিয়া আপুনি ভালদৰে কাম কৰক। আৰু আপুনি মাহত কেতিয়াবা দিছিল মানে এইটো প্ৰব্লেম হওঁতে মাহত কেতিয়াবা ভিডিঅ'তে বন্ধ কৰিছিল নেকি? মাহত কেতিয়াবা মোক 2, 3, 5টা দিছিল নেকি? মাহত ধৰ 10টামান গৈছে। 10টামান গৈছে। যেতিয়াৰ পৰা পে আউটটো মানে বেংক ট্ৰেন্সফাৰ ফেল মাৰিছে, তেতিয়াৰ পৰা মানে ভিডিঅ' বনোৱা বাদ দিছোঁ, মানে মনটো ভাঙি গৈছে। এতিয়া মই যে কামখিনি কৰি দিলোঁ, এতিয়া কেনেকৈ লাগিল? এতিয়া বহুত ভাল লাগিলে। এতিয়া জছটো বাঢ়িছে নে বাঢ়া নাই? এতিয়া ফেচবুকত কাম আৰু কৰিম, কৰি থাকিব। যেতিয়া পে'মেণ্ট এটা সোমাব, যেতিয়া মনটো বেছি, যিয়ে নহওক টকা অলপ কম পালেও মনটোতো ভাল লাগিব না। যিহেতু আমি ডলাৰ, এইবিলাক মানে কি ডলাৰ, $31 মানে কিমান? ধৰক $1 মানে বৰ্তমান 88.70 rupees, হয় না। আৰু লগত কোন আহিছে? হয়, ভাল লাগিল লগ পাই কিনে। আৰু আপুনি মোক মেছেজ কৰিছিল যে মই জালুকবাৰীৰ পৰা আপোনাৰ ঘৰত আহিম না। আৰু মোৰ ঘৰৰ এড্ৰেছটো কেনেকৈ আহি পাল? এড্ৰেছটো আপোনাৰ জালুকবাৰী আমাৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আপোনাৰ নাম কোৱা কথাটো কোৱা গ'ল যে মোক হেৰি কৰিলে, মোক চিনি পাওঁ, সেনেকৈ কৰি তাৰ বাছত নমাই দিলে ইয়াতে। জালুকবাৰীতে আপোনাক কোনবা কৈছে? হয়, জালুকবাৰী আপোনাৰ বাছৰ ড্ৰাইভাৰে সুধিলোঁ মই, উপনাথ তেখেতৰ এনেকৈ বাছ এখন আছিলে, জয় হনুমান বুলি, তেখেতৰ কথা মই চিনি পাওঁ, মই ৰাস্তাৰ ওচৰতে নামাই দিম বুলি ক'লে। তেখেতে আহি কিনে বঢ়িয়াকৈ ৰাস্তাৰ ওচৰত নামাই দিছে, চিধা আহিলে। বহুত ভাল লাগিল। বুজি পালে? মানে আপোনালোকে যদি আপোনালোকৰ ঘৰত ডিব্ৰুগড়, তিনিচুকীয়া, অৰুণাচল য'তে নহওক, যদি আপুনি জালুকবাৰীত আহি কিনে যিকোনো ধুবুৰী বাছত যদি উঠে, মোৰ নামটো ক'ব যে অপূৰ্ব নাথ, বহলপুৰ নাথপাৰা, নামাই দিয়ক, একদম মোৰ ঘৰৰ সন্মুখতে নমাই দিব, কোনো ধৰণৰ প্ৰব্লেম নহয়। আৰু বাইদেউ যিটো প্ৰব্লেম চল্ভ কৰি দিলোঁ, আপোনালোকৰ যদি এনেকৈ যিটো প্ৰব্লেম যিটো হৈছে, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইও প্ৰব্লেম চল্ভ কৰিব পাৰিবা। নহ'লে আপোনালোকে ডাইৰেক্ট মোৰ ঘৰত, আৰু মোৰ ঘৰৰ লোকেশ্যন গুগল মেপত পাই যাব। অপূৰ্ব নাথ ফেচবুক অফিচ, মোৰ ঘৰৰ লোকেশ্যন গুগল মেপত দি আছে, ঠিক আছে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ ঘৰত ৰাখি থৈ দিব।